স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জনি দা ব্লগাৰলৈ। তো পোনপ্ৰথমে আপোনালোকক ক'ব বিচাৰিছোঁ যে ইন ফিউচাৰ ইয়াতে ব্লগিং ভিডিঅ' আহিব, কিন্তু মাজে মাজে কিছুমান আনবক্সিং ৰিভিউ তেনেকুৱা ভিডিঅ' আহিব। তো ৰিচেণ্টলি মই এটা পিচি বিল্ড কৰিলোঁ, মানে কেবিনেট, যিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, যাতে আপোনালোকে যদি কেবিনেট তেনেকুৱা বনাব বিচাৰি আছে তেনেহ'লে এইটো ভিডিঅ'ৰ দ্বাৰা আপোনালোকৰ বহুতখিনি সুবিধা হ'ব বুলি মই ভাবোঁ। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আপোনালোকে দেখা পাইছে এইটো হৈছে এনস্পৰ্টৰ কেবিনেট, যিটো মই ৰিটেল মাৰ্কেটৰ প্ৰায় 5500 টকা কিনিছোঁ। আপোনালোকে অনলাইন 4500 টকা পাই যাব পাৰে। তো ইয়াৰ বিল্ড কোৱালিটি বঢ়িয়া। এইফালে গ্লাছ বডি আছে ৰাইট চাইডে, ওপৰতো গ্লাছ বডি। তো আৰু আপোনাৰ ফ্ৰণ্টত আপোনাৰ 3খন RGB ফেন পাই যাব, আৰু বেগত এখন, মানে টোটেল 4খন আপোনালোকে RGB ফেন পাই যাব। আৰু এটা ইফেক্টৰ সুইচ আছে, আপোনালোকক আমি ইফেক্টৰ পিছত ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম কেনেকুৱা ইফেক্ট আছে ইয়াতে। তাৰপিছত আপোনাৰ ইয়াতে USB 2.0 দুটা পৰ্ট পাব, 3.1 আপোনালোকে এটা পৰ্ট পাব, আৰু এতিয়া আপোনাৰ হেডফোন জেগৰ কাৰণে পাব এটা পৰ্ট। আৰু এইখন আপোনাৰ লেপটপ চেণ্টাৰ নপৰাৰ কাৰণে এণ্টিডাষ্ট প্ৰটেক্টিঙৰ কাৰণে এখন দিয়া আছে। কি পাব নাজানো আপোনালোকৰ এইটো কেবিনেট কি কি মানে কম্পনেণ্ট ইউজ কৰিছে এতিয়া আপোনালোকক শ্বেয়াৰ কৰিম। তো আপোনালোকৰ ইয়াতে মানে মাদাৰবোৰ্ড ইউজ হৈছে জিগাবাইটৰ H410M, যিটো মই ৰিটেল মাৰ্কেটৰ পৰা 6500 টকা কিনিছোঁ। আপোনালোকে অনলাইন 6000 মানত পাই যাব পাৰে। আপোনালোকক আমি ডিছক্ৰিপশ্যন লিংকত দি দিম, আপোনালোকে প্ৰাইচটো মানে মিলাই না অনলাইনত বা অফলাইন য'তে আপোনালোকে ইচ্ছা কৰে তাতে পাৰচেছ কৰিব পাৰে। তাৰপিছত ইয়াতে আপোনালোকৰ প্ৰচেছৰ ইউজ হৈছে ইণ্টেলৰ i5 10th জেনেৰেশ্যন 10400F। নন এফ আছে, নন এফত আপোনালোক গ্ৰাফিক্স কাৰ্ড নালাগে, আৰু এফটো ইউজ কৰিলে আপোনালোকক গ্ৰাফিক্স কাৰ্ড লাগিব। আৰু এইটো প্ৰচেছৰ মই 15000 টকা পাৰচেছ কৰিছোঁ ৰিটেল মাৰ্কেটৰ পৰা। অনলাইন কিন্তু প্ৰাইচটো বেছি, আপোনালোকে 19000 মান খৰচ কৰিব পাৰে, 19000 মান খৰচ হৈ যাব পাৰে আপোনাৰ। তো মই মানে প্ৰচেছৰ আৰু মাদাৰবোৰ্ডটো আপোনাৰ অফলাইন ৰিকমেণ্ড কৰি আপোনালোকে যদি ইচ্ছা কৰে অলপ কমত পাই যাব পাৰে মানে। আৰু আপোনালোকে যদি ভিডিঅ' এডিটিং গেমিং চেমিং কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকক মই ৰিকমেণ্ড কৰোঁ ৰাইজেন। আপোনাৰ ৰাইজেন 5 বা ৰাইজেন 5ৰ ওপৰত আপোনালোকে ইউজ কৰিব, কিন্তু ৰাইজেনৰ প্ৰাইচটো বৰ্তমান বহুত হৈ আছে। আপোনালোকে অফলাইন ৰাইজেন 5 3600টো আপোনাৰ 22000 মান পৰি যাব, কিন্তু অনলাইন প্ৰাইচটো 20000 25000 মান তেনেকুৱা হয়। তো আপোনালোকক মানে প্ৰচেছৰ মাদাৰবোৰ্ড এইবিলাকক আপোনাৰ অফলাইন পাৰচেছ কৰিবলৈ মই ৰিকমেণ্ড কৰিম। তো ইয়াত আপোনালোকৰ গ্ৰাফিক্স কাৰ্ড ইউজ হৈছে Asusৰ GT710, এইটো এটা বেছিক গ্ৰাফিক্স কাৰ্ড হয় অনলি ডিসপ্লেৰ কাৰণে। আৰু যদি আপুনি হেভি ইউজ কৰে তেনেহ'লে ইয়াত আপোনাৰ ভাল গ্ৰাফিক্স কাৰ্ড ল'ব লাগিব, জাষ্ট ডিসপ্লেৰ কাৰণে। এইটো গ্ৰাফিক্স কাৰ্ড মই 4800 তেনেকুৱা টকাত কিনিছোঁ। অনলাইনত তেনেকুৱাই প্ৰাইচ হ'ব, ইমান ডিফাৰেঞ্চ নাই, কিন্তু গ্ৰাফিক্স কাৰ্ডৰ বহুত প্ৰাইচ হৈছে। এতিয়া আপোনালোকে চাব অনলাইনত মিলাই চাব প্ৰাইচ। তো ইয়াত আপোনালোকৰ SSD আৰু হাৰ্ড ডিস্ক দুটাই ইউজ হৈছে। আপোনালোকে SSD 240GB ক্ৰুচিয়েলৰ BX 500, যিটো মই ৰিটেল মাৰ্কেটৰ পৰা 3500 টকা ইউজ কৰিছোঁ, খৰচ কৰিছোঁ। আপোনালোকে অফলাইন 2500 মানত পাই যাব পাৰে, এইটো SATA হয়। আৰু M.2 পাৰচেছ কৰিব পাৰে, এইখিনি প্ৰাইচত 4000 মানত পাই যাব পাৰে। M.2 আপোনালোকে M.2 বেছি ভাল পায় আপোনালোকে জানে। তাৰপিছত আপোনালোকে হাৰ্ড ডিস্ক হৈছে WD-ৰ 1TB হাৰ্ড ডিস্ক 3300 টকা ৰিটেল মাৰ্কেটৰ পৰা পাৰচেছ কৰিছোঁ। অনলাইনত তেনেকুৱা প্ৰাইচ হ'ব চাগে, ডিছক্ৰিপশ্যন লিংকত দি দিম, আপোনালোকে মিলাই চাব। তো আপোনাৰ ইয়াতে ইউজ হৈছে 8GB DDR4 RAM, যিটো মই ৰিটেল মাৰ্কেটৰ পৰা 3850 টকা খৰচ কৰিছোঁ, কিন্তু আপোনালোকে অনলাইন 3000 মানত পাই যাব পাৰে। তো আপোনালোকক ৰিকমেণ্ড কৰোঁ, আপোনালোকে যদি ৰেম লগাব বিচাৰিছে তেনেহ'লে আপোনালোকে অনলাইন পাৰচেছ কৰক, অফলাইনত অলপ দামটো বেছি হ'ব। আপোনাৰ ইয়াতে SMP মানে পাৱাৰ চাপ্লাই স্পৰ্টছৰ পাৱাৰ চাপ্লাই ইউজ হৈছে 500 ৱাটৰ SMP, যিটো প্ৰাইচ হৈছে 3300 টকা, কিন্তু আপুনি অনলাইন 2000 মানত পাই যাব পাৰে। আপোনালোকে অনলাইন পাৰচেছ কৰিব পাৰে। আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ এই কেবিনেটটো বিল্ড কৰোঁতে কি কি পাৰ্ট কম্পনেণ্ট ইউজ কৰিলোঁ। তো এতিয়া আপোনালোকে জানিব বিচাৰিছে যে এই কেবিনেটটো বিল্ড কৰোঁতে মোৰ কিমানখিনি খৰচ হ'ল। তো এই কেবিনেটটো বিল্ড কৰোঁতে মোৰ টোটেল 45700 টকা খৰচ হৈছে। তো আপোনালোকে যদি এনেকুৱা ধৰণৰ এটা কেবিনেট বিল্ড কৰিম বুলি ভাবি আছে তেনেহ'লে আণ্ডাৰ 45K এনেকুৱা ধৰণৰ এটা আপুনি কেবিনেট বনাই ল'ব পাৰে। তো ভিডিঅ'টো আজি এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আগন্তুক দিনবোৰত এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' দি থাকিবলৈ উৎসাহিত পাম। তো আজি ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ। জয় অসম।